নমস্কাৰ, মই বেদৱত বৰা, এছিষ্টেণ্ট টিচাৰ। মই ইতিমধ্যে LPME টেট, GT টেট, DME, SI, ADRE আদি বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হৈ কোৱালিফাইড হ'বলৈ সক্ষম হোৱাৰ লগতে APSCৰ বাবে পূৰ্ণ প্ৰস্তুতি চলাই আহিছোঁ আৰু হৈ যোৱা PGT টেট পৰীক্ষাত মই অৱতীৰ্ণ হৈছিলোঁ। এই গোটেইসমূহ প্ৰতিযোগিতামূলক পৰীক্ষাৰ পৰা মই গোটোৱা অভিজ্ঞতা অনুসৰি বৰ্তমান ভিডিঅ' বনোৱা আৰম্ভ কৰিছোঁ আৰু আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ ফেষ্টিভেল অফ আছামৰ ওপৰত এটা গুৰুত্বপূৰ্ণ ভিডিঅ', যাৰ প্ৰত্যেকটো প্ৰশ্নই দৰকাৰী। ইতিমধ্যে বিভিন্ন পৰীক্ষাত এই প্ৰশ্নসমূহ আহি গৈছে। আশা কৰিম আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। ভাল পালে লাইক আৰু কমেণ্ট কৰি জনাব আৰু যদিহে ভাল পায় লগৰবোৰৰ লগত শ্বেয়াৰ কৰি দিব। আজিৰ প্ৰথম প্ৰশ্নটো হ'ল, আলি আই লৃগাং ইজ আ ফেষ্টিভেল অফ দ্য ফলোয়িং ট্ৰাইব অফ আছাম, মিচিং, ৰাভা, তিৱা, বড়ো। ইয়াৰ শুদ্ধটো হ'ল মিচিং, আৰু মিচিংসকলে আলি আই লৃগাং পালন কৰে। সেই আলি আই লৃগাঙৰ প্ৰতিটো শব্দৰে অৰ্থ আছে, য'ত আলি মানে ৰুটছ, আই মানে ফ্ৰুইট, লৃগাং মানে ছয়িং। আপোনালোকে পাৰিলে এটা স্ক্ৰীনশ্বট লৈ ল'ব। দ্বিতীয় প্ৰশ্নটো হ'ল, পৰাগ ফেষ্টিভেল ইজ দ্য ফেষ্টিভেল অফ হুইচ ট্ৰাইব, ৰাভা, মিচিং, গাৰো, ডিমাছা। এই পৰাগ ফেষ্টিভেলটো মিচিংসকলে পালন কৰে জানুৱাৰী ফেব্ৰুৱাৰী মাহত। এই উত্তৰটো হ'ব মিচিং। ইয়াৰ পাছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি। ইয়াৰ পাছৰ প্ৰশ্নটো হ'ল, ৱাংলা দ্য হাৰ্ভেষ্ট ফেষ্টিভেল ইজ চেলিব্ৰেটেড বাই হুইচ অফ দ্য ফ্লোয়িং কমিউনিটি, জয়ন্তীয়া, গাৰো, কাৰ্বি, ডিমাছা। উত্তৰটো হ'ল ইয়াৰ গাৰো। গাৰোসকলে ৱাংলা ফেষ্টিভেল পালন কৰে। যদি আমি ৱাংলা ফেষ্টিভেলৰ ওপৰত অকণমান চাওঁ, তেনেহ'লে ৱাংলাটো ক'লোৱে ইতিমধ্যে মই যিহেতু হাৰ্ভেষ্ট ফেষ্টিভেল হয় এণ্ড আৰু ইয়াত কি কৰা হয়, সূৰ্য দেৱতাক পূজা কৰা হয় আৰু লগতে কি কৰা হয়, ইয়াত চিত্ৰত দেখুওৱাৰ দৰে 100টা ড্ৰাম একেলগে বজোৱা হয়। এতিয়া আমি আহিছোঁ ইয়াৰ পাছৰ প্ৰশ্নটোলৈ। দ্য মেডাম মেফি ফেষ্টিভেল ইজ চেলিব্ৰেটেড বাই। মেডাম মেফি কোনসকলে পালন কৰে? বড়ো, আহোম, ৰাভা, তিৱা। উত্তৰটো হ'ল আহোম। আহোমসকলে মেডাম মেফি পালন কৰে আৰু ইয়াক কি কৰা হয়, জানুৱাৰী মাহৰ 31 তাৰিখৰ দিনা পালন কৰা হয়। এই চিত্ৰত দেখুওৱাৰ দৰে এনেদৰে পূজা কৰা হয়। মেডাম মেফিৰ প্ৰতিটো শব্দৰে অৰ্থ আছে, য'ত মি মানে হ'ল অফাৰিং, ডেম মানে এনচেক্টৰ, ফাই মানে গডছ। অৰ্থাৎ মেডাম মেফিৰ অৰ্থ হ'ল মিনছ অফাৰ টু দ্য এনচেক্টৰ স্পিৰিটছ। অৰ্থাৎ ইয়াত আহোমসকলৰ যিসমূহ পূৰ্বপুৰুষ আছে তেওঁলোকৰ প্ৰতি জনোৱা এটা শ্ৰাদ্ধ বা মৃতক অনুষ্ঠান বুলি ক'ব পাৰি। ইয়াৰ পাছৰ প্ৰশ্নটো হ'ল, জোনবিল মেলা ইজ চেলিব্ৰেটেড এট হুইচ প্লেচ, নগাঁও, শিৱসাগৰ, মৰিগাঁও, গুৱাহাটী। উত্তৰটো হ'ল মৰিগাঁও। আৰু যদিহে সম্প্ৰদায়ৰ কথা সোধে জোনবিল ফেষ্টিভেল মেলাৰ, ইয়াৰ উত্তৰটো হ'ব তিৱা। তিৱাসকলে কি কৰে, জোনবিল মেলা পাতে। এতিয়া আহিছোঁ পাছৰ প্ৰশ্নটোলৈ। ইন হুইচ মান্থ অম্বুবাচী মেলা ইজ চেলিব্ৰেটেড। আমি সকলোৱে জানো যে মা কামাখ্যা মন্দিৰত কি কৰা হয়, অম্বুবাচী মেলা পালন কৰা হয়, যাক আমি সাত লগা বুলি কওঁ, আৰু এইটো কেতিয়া হয়, আহাৰ মাহত হয়। উত্তৰটো হ'ব ইয়াৰ আহাৰ। ইয়াৰ পাছৰ প্ৰশ্নটোলৈ আহিছোঁ। কৰম পূজা ইজ দ্য ফেষ্টিভেল অফ ঠেঙাল কছাৰী, ৰাভা, মিৰি, টি ট্ৰাইব অফ আছাম। উত্তৰটো হ'ব ইয়াৰ টি ট্ৰাইব অফ আছাম। আৰু কেতিয়াবা আমাক প্ৰশ্ন আহে যে টি ফেষ্টিভেল কোনখন ডিষ্ট্ৰিক্টত পালন কৰা হয়। এই উত্তৰটো হ'ব যোৰহাট। যোৰহাট ডিষ্ট্ৰিক্টত কি কৰা হয়, টি ফেষ্টিভেল পালন কৰা হয়। ইয়াৰ পাছৰ প্ৰশ্নলৈ আহিছোঁ। কৰম পূজা ইজ ৰিলেটেড টু হুইচ অফ দ্য ফ্লোয়িং, স্পিৰিট, লাইভলিহুডছ, গড, গুড হাৰ্ভেষ্ট। কৰম পূজা কি কাৰণে পালন কৰা হয়, গুড হাৰ্ভেষ্টৰ কাৰণে পালন কৰা হয়। এতিয়া আছে, ৰংকাৰ এণ্ড চমাংকান ফেষ্টিভেলছ আৰ চেলিব্ৰেটেড বাই বড়ো, ৰাভা, মিৰি, কাৰ্বি। ইয়াৰ শুদ্ধটো হ'ল কাৰ্বি। কাৰ্বিসকলে ৰমাংকাৰ আৰু চমাংকান ফেষ্টিভেল পালন কৰে। বাৰে চহৰীয়া ভাওনা ডিপিক্স ৰিলিজিয়াছ স্ক্ৰিপচাৰ ইপিক্স বট এ এণ্ড বি, নন অফ দিছ। উত্তৰটো হ'ল বট এ এণ্ড বি। বাৰে চহৰীয়া ভাওনা তেজপুৰৰ জামুগুৰি হাটত প্ৰতি 5-6 বছৰৰ মূৰে মূৰে পালন কৰা হয়। বাথৌ পূজা ইজ চেলিব্ৰেটেড বাই হুইচ কমিউনিটি, ৰাভা, কাৰ্বি, বড়ো, মিৰি। এই শুদ্ধটো হ'ল বড়ো। বড়োসকলে বাথৌ পূজা পালন কৰে। এতিয়া আছে, হোৱাট ইজ দ্য নেমছ অফ গড ডেটছ আৰ ৱৰ্শ্বিপ ইন বাথৌ পূজা। বাথৌ পূজাত কোনসকল দেৱতাক পূজা কৰা হয়? গিলা দামৰা, খুৰাই বিউৰী, চিৰি বৰাই, অল অফ দ্য এবভ। উত্তৰটো হ'ল অল অফ দিছ, অৰ্থাৎ সকলোকে পালন কৰা হয়। দুটা অপশ্যন দিয়া আছে। এতিয়া আছে, বসুডিমা ইজ এন ইম্পৰ্টেণ্ট ফেষ্টিভেল অফ মিচিং, ডিমাছা, লালং কছাৰী, সোণোৱাল কছাৰী। ইয়াৰ শুদ্ধটো হ'ল ডিমাছা।
খেৰাই পূজা ইজ এ ৰিলিজিয়াছ ফেষ্টিভেল অফ বড়ো কছাৰী, ৰাভা, মিৰি, কাৰ্বি। ইয়াৰ উত্তৰটো হ'ল বড়ো কছাৰী। ইয়াৰ পাছৰ প্ৰশ্নটোলৈ আহিছোঁ। বাইখো ইজ এ ফেষ্টিভেল চেলিব্ৰেটেড বাই কাৰ্বি, ৰাভা, মিৰি, তিৱা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ৰাভা। এতিয়া আছে খেলছ ইজ এ ফেষ্টিভেল অফ বড়ো, ৰাভা, তিৱা, কাৰ্বি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল তিৱা। তিৱাসকলে খেলছ ফেষ্টিভেল পালন কৰে। এতিয়া আছে হোৱাট ইজ দ্য মিনিং অফ দুমাহী। দুমাহী মানে কি? আমি জানো যে দুটা মাহৰ মাজৰ দিনটোক কি কোৱা হয়? দুমাহী বুলি কোৱা হয়। এতিয়া অপশ্যন ইয়াৰ চিটোৱে কাৰেক্ট হ'ব। এতিয়া আছে ইয়াৰ পাছতো প্ৰশ্নলৈ আহিছোঁ। তৰাচিৰা ইজ এ ফেষ্টিভেল অফ মিচিং, ঠেঙাল কছাৰী, কাৰ্বি, নন অফ দ্য এবভ। তৰাচিৰা কোনসকলে পালন কৰে? উত্তৰটো হ'ল ঠেঙাল কছাৰী। ইয়াৰ পাছৰ প্ৰশ্নটো হ'ল বাওগোহাঁই পূজা ইজ দ্য মষ্ট ইম্পৰ্টেণ্ট ফেষ্টিভেল অফ হুইচ দ্য ফলোয়িং কমিউনিটি। চৰণীয়া কছাৰী, টি ট্ৰাইব, কাৰ্বি, সোণোৱাল কছাৰী। উত্তৰটো হ'ল ইয়াৰ অপশ্যন এ চৰণীয়া কছাৰী। এতিয়া আহিছে ইয়াৰ পাছৰ প্ৰশ্ন। হনু পূজা ইজ চেলিব্ৰেটেড বাই টি ট্ৰাইবছ, দেউৰী, তিৱা, হাজং। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল হাজং। এইচ দুটা মিলিয়ে আছে। হনু মানে হাজংসকলে পালন কৰে। ইতিমধ্যে মই কৈছিলোঁ যে আলি আই লৃগাঙৰ আলি মানে আই মানে বা লৃগাং মানে কি, গতিকে মই এইটো আপোনালোকলৈ হোমৱৰ্ক দিছোঁ যে ইয়াত আই মানে কি বুজায়। ইমান সময়লৈকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভাল পায় লাইক কৰিব আৰু আপোনালোকৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰি দিব। আৰু এটা কমেণ্ট কৰি জনাবচোন কেনেকুৱা পালে। আপোনালোকৰ কমেণ্টবোৰে ভিডিঅ' বনাবলৈ উৎসাহ যোগায়। ধন্যবাদ।